গাইজ কি খবৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে ৱেলকাম বেক টু মাই চেনেল এনজয় বাস্তৱ উন্নতি ভিডিঅ'লৈ আজি ব্লগটো বনাইছোঁ ৰাতিপুৱা 5টা বজাত কাৰণ আমি ডিমু চায়েন্স একাডেমীৰ তৰফৰ পৰা গৈ আছোঁ ধেমাজি সুবাহি আমাৰ জিঅ'গ্ৰাফী প্ৰজেক্টৰ কাৰণে আৰু দেখাইছোঁ খুব ভাল লাগিব বহুত ফূৰ্তি কৰিম গতিকে চাই থাকিব আজি ব্লগটো বহুত ধামাকেদাৰ হ'ব বুলি কৈ আছে এফালে নাংফা এফালে ৰিংকি ৰিংকি হিলৈধাৰী পম্পি পম্পি বাছ আহি গ'ল পম্পি এইফালে আমাৰ মেম এতিয়া আমি বাছত উঠিলোঁ আৰু এইফালে সকলো বহি আছে আৰু এতিয়া আমি যাত্ৰা কৰিম ধেমাজি সুবাহিলৈ চায়েন্স একাডেমীৰ জিঅ'গ্ৰাফী ডিপাৰ্টমেণ্টৰ ছাত্ৰ ছাত্ৰীসকল আৰু শিক্ষাগুৰুসকলৰ সৈতে গৈ আছোঁ ধেমাজিৰ সুবাহিত থকা vidya লিভিং স্কুল নামৰ এই বিশেষ বিদ্যালয়খন আৰু লগতে আহোমৰ ৰাজধানী হাবুং পৰিদৰ্শন কৰিবলৈ আৰু আমাৰ জিঅ'গ্ৰাফীৰ প্ৰজেক্ট কৰিবলৈ এইফালে আমি পালোহি আহোমৰ দ্বিতীয় ৰাজধানী হাবুং আৰু এইখন হাবুঙৰ গেটখন আৰু এইফালে সকলো আহি আছে আমাৰ লগৰ এইফালে আছে মুকলি পথাৰ আৰু এয়া হৈছে আহোমৰ দ্বিতীয় ৰাজধানী হাবুঙৰ মেইন মন্দিৰ ভাগ চৌদিশে গছ গছনি আৱৰাই হাবুঙৰ পৰিৱেশ সঁচাকৈ অতি মনোমোহা এয়াই হৈছে আহোমৰ দ্বিতীয় ৰাজধানী হাবুং আৰু ইয়াৰ চাৰিওফালে গছ গছনি আৱৰা পৰিৱেশটো অতি মনোমোহা এই ডাঙৰ মন্দিৰ ভাগৰ মুখতে আছে দুটা কুকুৰা আৰু দুটা ড্ৰেগনৰ মূৰ্তি আৰু সৌখন হাবুঙৰ মেইন গেটখন আৰু এয়া ডাঙৰ মন্দিৰ ভাগ আৰু ইয়াৰ কিনাৰতে আৰু এভাগ সৰু মন্দিৰ আৰু এটা বন্তি প্ৰজ্বলন গৃহ আছে বৰ্তমান অৱশ্যে ডাঙৰ মন্দিৰ ভাগ অৰ্থাৎ যোন ভাগত আমি এতিয়া অৱস্থিত আছোঁ সেই ভাগ বন্ধ কৰি ৰখা হৈছে আৰু সৰু মন্দিৰ ভাগ অৱশ্যে খোলা হৈছে কথিত আছে যে হাবুঙত কুকুৰা আৰু হাঁহ দান দিলে মনোবাঞ্ছা পূৰণ হয়
বঙৰ পৰা ওলালোঁ আৰু এতিয়া আমি ধেমাজি যাম সুবাহি ধেমাজি গাঁৱত নামিছোঁ আৰু এতিয়া পুৰি খাবলৈ পুৰি খাইছে বোলে ডিপুৱে খাইছে পুৰি আৰু চবে পুৰি খাইছে হয় নাই পুৰি খাই আমাৰ পুনৰ যাত্ৰা আৰম্ভ হ'ল ধেমাজিৰ সুবাহিৰ সেই বিশেষ স্কুলখনৰ ফালে আৰু অলপ দূৰ যোৱাৰ পিছতে আমি পামগৈ বিদ্যা দা লিভিং স্কুল এতিয়া সুবাহিত নামিছোঁ ধেমাজি সুবাহি বিদ্যা দা লিভিং স্কুলত যাবলৈ ডিপু এইফালে মেম এইফালে নামখা আমি এতিয়া বাছৰ পৰা নামিলোঁ আৰু এতিয়া খোজকাঢ়ি গৈ আছোঁ সুবাহি সেই বিদ্যালয়খনলৈ আমি বৰ্তমান পাইছোঁহি ধেমাজি সুবাহি বিদ্যা দা লিভিং স্কুল যিখন স্কুলত আমাৰ অন্যান্য বিদ্যালয়বোৰতকৈ বহুত পৃথক প্ৰণাম 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 আৰু ফাইনেলি আমি পাইছোঁহি বিদ্যা দা লিভিং স্কুল যিখন বিদ্যালয় আমাৰ অন্যান্য বিদ্যালয়বোৰতকৈ বহুত পৃথক কেৱল পুথিগত শিক্ষাই নহয় বৃত্তিগত শিক্ষা যোনখন বিদ্যালয়ত দিয়া হয় সেইখন বিদ্যালয় হয়তো আপোনালোকে প্ৰণাম আৰু আমি পালোঁহি বিদ্যা দা লিভিং স্কুল আৰু এতিয়া আমি সকলো ইয়াত বহি আছোঁ আৰু এইখনেই হৈছে বিদ্যালয়খন আৰু ইয়াৰ পিছতে যাম আমি ছাৰ্ভে কৰিবলৈ এতিয়া আমি গৈ আছোঁ ছাৰ্ভে কৰিবলৈ আমাৰ জিঅ'গ্ৰাফী ডিপাৰ্টমেণ্টৰ সকলো ছাত্ৰ ছাত্ৰী আমি গাঁৱে গাঁৱে গৈ পিনি কিছুমান ডাটা কালেক্ট কৰিব লাগে আৰু এতিয়া এইফালে আমি নৈখন পাৰ হৈ গৈ আছোঁ আমি এতিয়া কৈ আছোঁ ছাৰ্ভে আমি এতিয়া আহিছোঁ এখন ধেমাজি গাঁৱত হয় নাই গাঁওখনৰ নাম কি আছিলে ফুলীয়া গাঁৱত আৰু এইফালে আণ্টিজনীক দেখাই দিয়ক
আমি সাৰ্ভে কৰি আহিলোঁ আৰু এইফালে নদীখনত আমি এতিয়া অলপমান ফটো তুলিছোঁ। সাৰ্ভে কৰি আহি আমি এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে কৰা চিত্ৰাংকনসমূহ পৰিদৰ্শন কৰিলোঁ। অতি সুন্দৰভাৱে তেওঁলোকে চিত্ৰাংকন কৰিছে। লগতে তেওঁলোকৰ অন্যান্য প্ৰতিভাসমূহ দেখিও সঁচাকৈ ভাল লাগিলে আৰু প্ৰাঞ্জল ছাৰক লগ পাই সঁচাকৈ আনন্দিত হ'লোঁ। নিজকে সৌভাগ্য মানিছোঁ ছাৰক লগ পাই, তেখেত আৰু ছাত্ৰ ছাত্ৰীসকলক লগ পাই। বিদ্যা লিভিং স্কুল সঁচাকৈ এখন অন্যতম আৰু বিশেষ স্কুল। আমাৰ সময় অহাৰ সময় হৈ গ'ল আৰু কিন্তু আহিবৰে মন নাছিল বিদ্যা লিভিং স্কুলৰ পৰা, কিন্তু তথাপিতো আমি আমাৰ স্থানলৈ পুনৰ উভতি আহিবৰ বাবে আমি উদলি হোৱাৰ আগতে ঘূৰি আহিলোঁ। Hello guys. Hi. Saraka bus কৈ দিব। এইফালে আমাৰ ৰিচা, এইফালে প্ৰীতম, এইফালে ৰাণী, আমি গৈ আছোঁ বিদ্যালয় লিভিং স্কুলৰ পৰা। খুব ভাল লাগিলে। অন্যান্য বিদ্যালয়বোৰ খুব পৃথক হয়, খুব বেলেগ এটা কনচেপ্ট, খুব ভাল লাগিলে, সঁচাকৈ বহুত ভাল লাগিলে। আপোনালোকেও আহিব। ভিডিঅ'ত আপোনালোকে যিমানটো চাব পাৰিছে সেইকণ অকণমানো আপোনালোকে চাব পৰা নাই। আমি যিমানখিনি মানে ভাল লাগিলে সঁচাকৈ আপোনালোক আহিব। আৰু নদী প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত আবদ্ধ এখন বিদ্যালয় আৰু খুব ভাল লাগিছে। এইফালে আমাৰ ৰিংকু কণ ৰিংকি আৰু খুব ভাল লাগিলে। আপোনালোকো আহিব বিদ্যালয় লিভিং স্কুল। আপোনালোকে ভিডিঅ'ত ইমান গম নাপাব, বাট বহুত ভাল লাগিলে। এতিয়া আমি ভাত খাবলৈ নামিছোঁ চিয়াং নামৰ এখন ধাবাত আৰু এইফালে চব বহি লৈছে নিজৰ নিজৰ জেগাত আৰু এইফালে বহিছে আমাৰ হিমাংকুৰ আৰু এইফালে গীতাৰ্থৰ জিন্তু আৰু এইফালে জ্যোতিষ। এইফালে আমি সকলো ভাত খাবলৈ বহি লৈছোঁ আৰু আমাৰ থালি আহি গ'ল আৰু এতিয়া আমি ভাত খাম।